ৰাতিপুৱা লৈ আছিলে বস্তুটো এতিয়া নলওঁ উপায় নাই দেই এই চোফাবোৰো আকৌ বেয়া কৰিলে মই এজনী আহি কিবা কিবি ক'ব আজিকালি যিহে চাবৰি ঐ উপায় নাই মুঠতে উপায় এটা লগতো দুখ নাই বছ যিকে থৈ যায় আকৌ মই বেয়াকৈ কৰিলেনো কেলে ভাল পাব বাৰু এই নাই উপায় ক'তো নাই ঐ ৰিংকি ঐ চুমকি জানো মুঠতে এহেঁতৰ মাত এষাৰ পাবলৈ নাই ঐ পিণ্টু ঐ জুবলি ঐ পিণ্টু নাই মাত এষাৰ নাই দুইজনী মুঠতেও বায়েক ভনীয়েকৰ নিচিনাকৈ কি যে কথা পাতি থাকিব নহয় মাত এষাৰ মাতিলেও নুশুনে মুঠতে ঐ বেগেতে আছোন বেগেতে এনেকুৱা গৰম কাৰেণ্টটো নাই মুঠতে বৰ গৰম উঠিছে কি কৰোঁ ক'লৈ যাওঁ মুঠতে মা আপুনি মাৰিছিলে নেকি অথনিৰ পৰা ইমান মাতি আছো তই শুনা নাইনে বাৰু এই কিবা কথা এটা পাতি আছিলো কি হ'লনো কওকচোন তহঁতি একেবাৰে কথাত ইমান মজবুত হ'ব লাগে নে বাৰু কি কথা পাতি আছিলো অথনিৰ পৰা বাৰু আপুনি এইটো কওক কিয় মাতি আছিলে ইমানকে এই মোৰ মানে মুডটো হেৰাই গৈছেগৈ পিছতে তহঁতৰ ওপৰত বৰ বেয়া খং উঠি গৈছে তই মানুহজনী ইমান যে চিঞৰি আছো ঘৰখনত বুঢ়ী এজনী আছে বুলি তহঁতি গম পাওঁ নে নাপাওঁ হা তহঁতি মোক মৰম কৰ বুজি পাওঁ হ'ল কি সেইটো কওক তথাপিতো মই চিঞৰি থাকিলেতো আহিব লাগিছিলে মোৰ মিটিং এখন আছে তোক ৰাতিপুৱাই কৈছিলোঁ নাই আজি আপুনি দেখোন ওলালে মিটিঙলৈ আকৌ কি ওলালো কি ক'লো কিমান মেছেজবোৰ আহি আছে মই এতিয়ালৈকে মেছেজ এটা পঢ়িবলৈ পোৱা নাই মোবাইলডাল কেনি গ'ল গম পাওঁ নে তই কিবা এটা সেইটো কথা নি সেইটো আৰু কি ক'তো হাততনো কি লৈ আছে আপুনি হ'ব যা তই অথনিৰ পৰা মাতি আছো তাই মোবাইলটো মোক দেখুৱাই দিব পৰা নাই যা হ'ল যা হেল্ল' মাইনু ওলালা নেকি ঠিক আছে ৰ'বা দেই মই 5 মিনিটত গৈ আছো মানে বৰ ঘটনা এটা হ'ল আৰু কিনো ক'বা মুঠতে দেই মই গৈ আছো তোমালোক সাজু হৈ থাকা গাড়ী বুক কৰি পেলাই ৰৈ থাকা মই গৈ আছো তললৈ নামি দেই নক'বা আৰু মুঠতে উপায় নাই দেই কেনেকুৱাকৈ পাহৰিবলৈ লৈছোঁ কথাবোৰ বোৱাৰীজনীৰ আগত মানে আজি বৰ বেলেগ লাজ পালোঁ পাই তাইক আৰু মই ইমান গালি পাৰিলোঁ নহয় বেয়াও লাগিছে কি ক'ম নিজৰ গাতে দুখ হাততে মোবাইলটো আছিলে একো গমেই নোপোৱা হ'লো এইবোৰ বয়সৰে দুখ হ'ল আৰু যি হ'ল আৰু বোৱাৰী দুইজনী তহঁতি ভালে কুশলে থাকিবি দেই কথাত মজগুল মাৰি নাথাকিবি বুজিছনে এই গেটখন ভাল ধৰণে চাবি গেটখনৰ তলা মাৰি থবি গৰু ছাগলী চব আহি পেলাই গোটেই শাক বনবোৰ খাই পেলাব ঠিক আছে আহিছোঁ দেই